প্ৰথম কোশ্চিন 1946 চনৰ কেবিনেট মিছনৰ সদস্য কোন আছিল ইয়াৰ উত্তৰ হ'ল লৰ্ড পেথিক লৰেন্স ষ্টাফৰ্ড ক্ৰিপছ এভি আলেকজেণ্ডাৰ নেক্সট কোশ্চিন ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ উত্তৰ হ'ল স্বামী বিবেকানন্দ নেক্সট কোশ্চিন কোনে আৰু কেতিয়া ভাৰতত বিধৱা বিবাহ আইনখন প্ৰণয়ন কৰিছিল ইয়াৰ উত্তৰ হ'ল লৰ্ড ডেলহাউছিয়ে 1856 চনত নেক্সট কোশ্চিন ভাৰত ত্যাগ আন্দোলনৰ মূল মন্ত্ৰ কি আছিল ইয়াৰ উত্তৰ হ'ল কৰিম অথবা মৰিম নেক্সট কোশ্চিন কোন বিদেশী মহিলাই ভাৰতীয় জাতীয় আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল ইয়াৰ উত্তৰ হ'ল এনি বেচাণ্ট নেক্সট কোশ্চিন ৰাজা ৰামমোহন ৰায় কোনটো ধৰ্ম সমাজৰ লগত জড়িত ইয়াৰ উত্তৰ হ'ল ব্ৰহ্ম সমাজ নেক্সট কোশ্চিন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ উত্তৰ হ'ল স্বামী দয়ানন্দ সৰস্বতী নেক্সট কোশ্চিন আৰ্য সমাজ কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা হৈছিল ইয়াৰ উত্তৰ হ'ল 1975 চনত বোম্বাইত নেক্সট কোশ্চিন ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল ইয়াৰ উত্তৰ হ'ল ৰাজা ৰামমোহন ৰায় নেক্সট কোশ্চিন প্ৰাৰ্থনা সমাজৰ আটাইতকৈ উল্লেখযোগ্য নেতা কোন আছিল ইয়াৰ উত্তৰ হ'ল মহাদেৱ গোবিন্দ ৰানাডে নেক্সট কোশ্চিন DAVৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ উত্তৰ হ'ল দয়ানন্দ এংলো বেদিক নেক্সট কোশ্চিন ৱাহাবী আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল ইয়াৰ উত্তৰ হ'ল সৈয়দ আহমেদ নেক্সট কোশ্চিন ভাৰত আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি ইয়াৰ উত্তৰ হ'ল ডুৰাণ্ট লাইন নেক্সট কোশ্চিন ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি ইয়াৰ উত্তৰ হ'ল ৰেড ক্লিফ লাইন নেক্সট কোশ্চিন কোনজন গভৰ্ণৰ জেনেৰেল ছিকিমলৈ প্ৰথম সামাজিক অভিযান পঠিয়াইছিল ইয়াৰ উত্তৰ হ'ল লৰ্ড কেনিং নেক্সট কোশ্চিন কেতিয়াৰ পৰা ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্যত পৰিণত হৈছিল ইয়াৰ উত্তৰ হ'ল 1975 চনৰ পৰা নেক্সট কোশ্চিন ডিস্কভাৰী অফ ইণ্ডিয়াৰ ৰচক কোন ইয়াৰ উত্তৰ হ'ল জৱাহৰলাল নেহৰু নেক্সট কোশ্চিন গদৰ শব্দৰ অৰ্থ কি ইয়াৰ উত্তৰ হ'ল বিপ্লৱ নেক্সট কোশ্চিন আলিগড় আন্দোলনৰ প্ৰৱৰ্তক কোন ইয়াৰ উত্তৰ হ'ল ছাৰ সৈয়দ আহমেদ খান নেক্সট কোশ্চিন 1857 চনৰ বিদ্ৰোহৰ সময়ত মিৰাটত জয়লাভ কৰি চিপাহীসকলে কোনখন চহৰলৈ অগ্ৰসৰ হৈছিল ইয়াৰ উত্তৰ হ'ল দিল্লীলৈ নেক্সট কোশ্চিন 1857 চনত বেৰেকপুৰত ব্ৰিটিছ বিষয়া এজনক আক্ৰমণ কৰা ভাৰতীয় চিপাহী কোন আছিল ইয়াৰ উত্তৰ হ'ল মংগল পাণ্ডে নেক্সট কোশ্চিন মংগল পাণ্ডেৰ সহযোগী কোন আছিল ইয়াৰ উত্তৰ হ'ল ঈশ্বৰী পাণ্ডে নেক্সট কোশ্চিন কোনে আৰু কিমান চনত পূৰ্ণ সাৰ্বজনীন সভা প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰ হ'ল মহাদেৱ গোবিন্দ ৰানাডে 1867 চনত নেক্সট কোশ্চিন ভাৰতৰ স্থায়ী সাহিত্য শাসনৰ পিতৃ বুলি কাক অভিহিত কৰা হয় ইয়াৰ উত্তৰ হ'ল লৰ্ড ৰিপন নেক্সট কোশ্চিন বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল ইয়াৰ উত্তৰ হ'ল লৰ্ড কাৰ্জন